নিজৰ জ্ঞাতি আৰু ভাতৃক বধ কৰি এয়া মই কি কাৰ্য কৰিছো সেয়েহে ভাইহঁত দাদা মন মোৰ অতিকে চঞ্চল ভাই দ্ৰুপদী ৰোজ সভাৰ মাজত কৰা অপমানৰ প্ৰতিশোধ ল'বই লাগিব দুখাৰখনৰ আৰু দুৰ্যোধনৰ গুৰু ভংগৰ প্ৰতিজ্ঞাই দিব পিতু বিচলিত নহয় এদিন প্ৰতিজ্ঞা দাদা ভাই যদুপতি থাকোতে চিন্তা নাই গুরু সবে বলে কিংবা কৌশল করে হলো এই কর্মক নির্মূল করে আমার প্রধান কথা পুরুষে একাই মর্যাদা ভাই হত করব না মুক্ত করিবাই পৃথিবীর লপ্ত কৰি কৰিব নাও পৃথিৱীৰ পৰা ধৰ্মৰ বিজয় ধৰ্ষা ওলোৱা বসুধা বৈশ্য চঞ্চল সমাধান কৰ্মক্ষেত্ৰত হোৱা অগ্ৰসৰ তেন্তে ব'লা ভাইহঁত নিজ নিজ কাৰ্যত আমি হওঁ অগ্ৰসৰ কিন্তু ৰাখিবা মনত ধৰ্মৰ পৰা যেন কদাচিতো বিচলিত নোহোৱা সুমধুৰ কৃষ্ণৰ নাম এই আমাৰ অভিজ্ঞ কবচ